প্ৰাইভেট ছেক্টৰ বেংক আৰু গভৰ্ণমেণ্ট বেংকৰ মাজত পাৰ্থক্য কি আছে জানো আহক। প্ৰাইভেট ছেক্টৰ বেংক বেচৰকাৰী কোম্পানী বা শ্বেয়াৰ হোল্ডাৰৰ মাজত ওনাৰশ্বিপ থাকে বা মালিকীস্বত্ব থাকে। নেক্সট পইণ্ট আমি চাওঁ ছাৰ্ভিচ। মেইন ডিফাৰেঞ্চটো আহি যায় ছাৰ্ভিচত। আপুনি গভৰ্ণমেণ্ট বেংকত যদি এটা ছাৰ্ভিচ বিচাৰি যায়, ছাৰ্ভিচ মানে ছাপ'জ আপুনি ফোন নম্বৰ চেঞ্জেই হওক বা এনেকুৱা যিকোনো ধৰণৰ বেংকিং ছাৰ্ভিচৰ ক্ষেত্ৰত যদিও এমপ্লয়ী তেওঁলোকৰ বহুত বেছি থাকে, তথাপিও ছাৰ্ভিচটো অকণমান শ্ল' হয়। এইটো কিবা চৰকাৰী বুলিয়ে চাগে কিবা কাৰণে অকণমান ছাৰ্ভিচটো শ্ল' হয়। আৰু ঠিক তাৰ অপজিট আপুনি প্ৰাইভেট বেংকত যেতিয়া যাব, আপোনাৰ যিকোনো ধৰণৰ ছাৰ্ভিচ প্ৰথমতেতো আপুনি সোমোৱাৰ লগে লগে আপোনাক ধুনীয়াকৈ ৱেলকাম কৰি আপোনাক বহুৱাই, তাৰপাছত আপোনাৰ কি আছে কেনেকুৱা ধৰণৰ আপোনাৰ ছাৰ্ভিচ হয় সেই হিচাপত তেওঁলোকে আপোনাক ছাৰ্ভিচটো প্ৰদান কৰিব। নেক্সট আহি গ'ল ইণ্টাৰেষ্ট ৰেট। ইণ্টাৰেষ্ট ৰেটবিলাক যদি আপুনি আজিৰ ডেটত চাবলৈ যায়, যদি আপুনি FD বা RD এনেকুৱা ধৰণৰ আপুনি কৰিবলৈ যায়, তো গভৰ্ণমেণ্ট বেংকতকৈ প্ৰাইভেট বেংকত অকণমান ইণ্টাৰেষ্টটো বেছিকৈ পায়। তৃতীয়তে যদি আমি চেক কৰিব যাওঁ, ছাপ'জ আপুনি লোন এটা ল'ব গ'ল বা ছাপ'জ আপুনি গাড়ীৰ লোন এটা ল'ব গৈছে। গাড়ী লোন ল'ব গ'লে আপোনাক যিটো ৰেটত চৰকাৰী বেংকে আপোনাক যিটো ৰেটত আপোনাক গাড়ীখনৰ লোনটো দিব, তাৰ তুলনাত প্ৰাইভেট বেংকত আপোনাৰ ইণ্টাৰেষ্টটো বা লোনৰ পৰিমাণ মানে সুদৰ হাৰটো বেছি হ'ব। নৰ্মেলি আপোনাৰ প্ৰাইভেট বেংকে ফিক্স যিটো মানে আপোনাৰ ৰেট অফ ইণ্টাৰেষ্টটো ফিক্স থাকে, মানে তেওঁলোকে ফ্লাকচুৱেট ৰেট অফ ইণ্টাৰেষ্ট ইউজ নকৰে। যিটো ছাপ'জ আপুনি আজিৰ ডেটত যিটো EMI আপুনি মানে ছাপ'জ বোলে আপোনাক কৈছে আপুনি 5 বছৰৰ কাৰণে লোনটো লৈছে, আপোনাৰ মাহেকত 10,000 টকা EMI আহিব। তো 5 বছৰ শেষৰটো EMI লৈকে আপুনি 10,000 টকাই পে' কৰিব লাগিব। ইয়াত কোনো RBI ৰেপো ৰেট বাঢ়ক বা কমক, ইয়াৰ ক্ষেত্ৰত তাত আপোনাৰ EMI ক্ষেত্ৰত কোনো মানে চেঞ্জেছ নাহে। গভৰ্ণমেণ্ট বেংকত যিকোনো ধৰণৰ লোনৰ ক্ষেত্ৰত কি হয়, তেওঁলোকৰ ৰেট অফ ইণ্টাৰেষ্টটো ফ্লাকচুৱেট হৈ থাকে ওপৰ নিচ। মানে কি হয়, কেতিয়াবা আপোনাৰ EMIটো কিবা 1-2 টকা কম আহিব পাৰে, কেতিয়াবা বেছি আহিব পাৰে। এইটো ডিপেণ্ড কৰে সম্পূৰ্ণ ৰিজাৰ্ভ বেংকৰ ৰেপো ৰেটটোৰ ওপৰত। তেওঁলোকে সেইকাৰণে ফ্লাকচুৱেট ৰেট হৈ থাকে, ৰিডিউচিং বুলি কয়। কেতিয়াবা যিমানে কমি আহে আপোনাৰ লোন এমাউণ্টটো মানে প্ৰিন্সিপাল এমাউণ্ট যিমানে কমি আহিব, তাৰ লগে লগে আপোনাৰ ইণ্টাৰেষ্ট ৰেটটো মানে EMI আপোনাৰ কমি আহিব, ইণ্টাৰেষ্টটো সেই হিচাপত কম হৈ আহে। তো যদি চাবলৈ যায় লোনৰ ক্ষেত্ৰত আপুনি চৰকাৰী বেংকত বেছি প্ৰাধান্য দিব। ৰিলায়েবিলিটিৰ ক্ষেত্ৰত যদি আমি চাওঁ, চৰকাৰী বেংকো সুৰক্ষিত আৰু প্ৰাইভেট বেংকো সুৰক্ষিত। কাৰণ কেলৈ দুয়োটা বেংকে ৰিজাৰ্ভ বেংকৰ আণ্ডাৰতহে থাকি কাম কৰে। আজিকালি আপোনাৰ যিবিলাক ডিজিটেল প্লেটফৰ্ম আছে বা আপোনাৰ এপবিলাক হওক, NEFT, RTGS, য'ত আপুনি অনলাইন কৰিব পাৰে, যিবিলাক এপবিলাকৰ ক্ষেত্ৰত চৰকাৰী বেংকৰ তুলনাত প্ৰাইভেট বেংকবিলাক অলপ বেছি এডভান্স। তেওঁলোকে সেইবিলাকত ইনভেষ্ট বেছি কৰে, যাতে নিজৰ কাষ্টমাৰ ছাৰ্ভিচটোৰ ওপৰত তেওঁলোকে বেছি যিহেতুকে ফ'কাছ কৰে। কিন্তু লাহে লাহে এতিয়া আপুনি চৰকাৰী বেংকৰ এপবিলাকেও লাহে লাহে যথেষ্টখিনি ডেভেলপ কৰিছে, আৰু এপ ইউজ কৰোঁতে আপুনি নিশ্চয় গম পাব। বেংক চবেই একেই, কিন্তু আপোনাৰ কি হয়, ছাৰ্ভিচ ৱাইজ আজিকালি মানুহৰ সময় যিহেতুকে কম, সকলো মানুহ ব্যস্ততা বেছি। সেইকাৰণে সময়ৰ ক্ষেত্ৰত যদি আপুনি চাবলৈ যায়, আপুনি প্ৰাইভেট বেংকটো গ'লে বেছি আপোনাৰ কামবিলাক খৰখেদাকৈ হ'ব, আৰু চৰকাৰী বেংকত ঠিক তেনেকৈ অকণমান শ্ল' হ'ব। আপুনি কোনটো বেংক ব্যৱহাৰ কৰিবলৈ ভাল পাব, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।